हेलो एवरीवन तो नमस्कार আপোনালোক সকলোকে পুনৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে মোৰো ভালে আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো তো আপোনালোকে চাই ভাল পাব আৰু হেকলৈ চাই থাকিব ৰাতিপুৱা এটো পকা কঁঠাল আছিল তো মই তাকে খাব লৈছো এতিয়া তাৰপিনি মানে খালো না মানে মিঠা খাবলে তো এটো লাষ্ট পকা কঁঠাল আছিল এইফালে কঁঠাল খাই অহাৰ পিছত মই এতিয়া হৰলিক্স খাব লৈছোঁ এইফালে কল বিস্কুট তেনেকৈ লৈ লৈছোঁ দেখিছে আমাৰ দেহা মানুহ কেনেকুৱা কৰিছে মানে একদম ডাঙৰ হৈ আহি আছে মানে ৰূপ হলে হলে আহি আছে পুৰা মোৰ ওপৰত খং কৰি আছে মানে এইফালে আমি ভাত খাব লৈছোঁ এতিয়া তাকে ভাত দিনতে আমলেট চাটনি নেমু জলকীয়া তেনেদৰে আছে তো ভাতটো চলিছে হাঁহি দিছে খুক কৈ দিছে যে শুনোৱে অ মানে আমা কলিজা কলিজা মানে নহয় না হাঁহি দিয়া আকৌ হাঁহি দিয়া ডাঙৰকৈ হাঁহি দিয়া কি হাঁহি দিয়া কৈ দিয়া লাজ কৰি দিছে এইফালে পাকঘৰত মায়ে ভাত বনাইছে এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে মাছৰ কণী আছে এইফালে মাংস আৰু এইবিলাক সকলো কাটি মেলি থৈ দিছে মায়ে এতিয়া মাংস বনাব মানে ছাগলী মাংস আনিছে পাপাই নাখায় যে তো সেইবাবে মাছ আনিছে আৰু মাছৰ কণী আনিছে তো কি বনাই দেখাই থাকে আপোনালোকে চাই থাকক আজি মানে মাংসটো অলপ বেলেগ ধৰণে বনাম তো কেনেদৰে বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে মায়ে মাছৰ কণী ভাজি আছে তো হৈ গৈছে অলপ বাকী আছে ইয়াতে আমাৰ তেল গৰম হৈ আছে ইয়াতে আমি পিঁয়াজ আৰু শুকান জলকীয়া তেজপাত তেনেদৰে দি পিনে আমি ভালদৰে লৰাই ল'ম পিঁয়াজখিনি আমি ভালদৰে তেলত ৰঙচুৱা হ'বলৈ দিম আৰু ৰঙচুৱা হোৱাৰ লগে লগে আমি মাংসখিনি দি দিম মাংসখিনি অলৰেডি আমি মছলা দি মঠি থৈ দিছিলোঁ আৰু হালধি দিয়া নাছিলোঁ তো হালধি এতিয়া অলপ দি দিম আৰু ভালদৰে তেনেদৰে লৰাই থাকিম আৰু এতিয়া আমি আদা ৰচুন পেষ্টখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই ল'ম মাংসখিনি বনাই থাকোঁতে না ইমান ধুনীয়া একদম গোন্ধ এটা আহিছে ন মোৰ এতিয়া খাওঁ খাওঁ লাগি গৈছে মানে বহুত ধুনীয়া একদম টেষ্টি একদম মানে গোন্ধ এটা আহি আছে মানে মছলা দি পিনি মাংসখিনি ফাৰ্ষ্টতে আমি মঠি থৈছিলোঁ না তো সেইটো বাবে বহুতেই ধুনীয়া টেষ্টি একদম গোন্ধ এটা আহি আছে আৰু এইখিনি দেখিছে এতিয়া ফ্ৰাই কৰা আলুকেইডোখৰ দি দিলোঁ আৰু বিলাহীকেইডোখৰ দি দিম কিছুমানে পিছে বিলাহীকেইডোখৰ আগতে দি দিয়ে মানে গ্ৰেভি হ'বলৈ মই এতিয়া এইটো অলপ বেলেগদৰে বনাইছোঁ ন তো সেইবাবে মই বিলাহীকেইডোখৰ অলপ পাছত দিছোঁ তাৰপিছত আমি এইখিনি ফ্ৰাই কৰি পিনি ইয়াত গৰম পানী দি ঢাকি থৈ দিম এয়া আমাৰ মাংসখিনি হৈ গ'ল তো বলক টেষ্ট কৰি চাওঁ চ' এইফালে ভাত এইফালে ছাগলী মাংস আৰু মাছৰ কণী আৰু এইফালে পিঁয়াজ নেমু আৰু মাছ তেনেদৰে আছে চ' খাবলৈ বহুতেই টেষ্টি হৈছিলে ভাত খাই মামাইকে একদম আমাৰ দেহা মানুহৰ লগত পুৰা খেলি আছে দেখিছে আমাৰ দেহা মানুহ পুৰা একদম খেলি আছে মানে একদম এতিয়া নহয়েই বহুত দেৰি খেলি থাকে এতিয়া মানে 10টা বাজিও গ'ল 11টা বাজিব হ'ল তো আমাৰ দেহা মানুহ খেলিয়ে আছে মামায়েকৰ লগত এনেকুৱা কয় ধুনীয়াকৈ নাচা দেখিছে মামাই নচাই আছে শান্তি নাই মানে আমাৰ শুনো ক ন জোচ আহি গৈছে তো দেহা মানুহ দেখিলে যে পুৰা একদম মামায়েকৰ লগত খেলি আছে এতিয়া ৰাতি মানে 11টা বাজিবলৈ হ'ল তো পুৰা খেলিয়ে আছে মানে গৰমো হয় পিছে গৰমতো ইমান সোনকালে শুব নোৱাৰি চ' সেইবাবে আমাৰো হোৱা দেৰিয়ে হয় চ' এতিয়া দেহা মানুহতে সামৰণি মাৰিছোঁ আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ
সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' পঠালে আপোনালোকে নটিফিকেশ্যন পাব চাব পাৰিব আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট বক্সত জনাব তো আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈ বাই